নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো আৰু অন্য এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো সকলো ভালে কুশলে আছে নিশ্চয় আমিও ভালে আছো ব্যস্ত বিৰাট পুৱাই পুৱাই ব্যস্ত হ'ব লগা হৈ যায় নহয়নে আজি উঠা অলপ দেৰি ৰাতিপুৱা উঠিবলৈ ইফালে কুকাৰে চিটি মাৰি আছে শ্ৰীয়ানৰ ভাত বহাই দিছো ৰাতি সি খোৱা নাই কিবা হৈছে অকণমান গেছৰ প্ৰব্লেম নেকি আজি অলপ ডক্টৰক দেখাবই লাগিব তাৰ মানে খোৱালে মানে কিবা উগাৰি দিয়ে ওলাই আহে উগাৰি দি তাৰপিছত বমি কৰাৰ নিচিনা মানে বেছি খালে যেনেকৈ মানুহবিলাকে উকলিয়াই আহে তেনেকৈ সি উকলিয়াই উলিয়াই দিব খোজে সেইকাৰণে ৰাতিটো খোৱা নাই অকণমান আমনি কৰি আছে গেছৰে প্ৰব্লেম হ'ব পাৰে বুলি ভাবিছোঁ আৰু বেলেগ একো অসুবিধা হোৱা নাই তাৰপিছত এতিয়া ভাবিছোঁ অকণমান ডক্টৰ ইয়াতে এজন বাচ্চাৰ ডক্টৰ আহে তেখেতকে দেখাই চামগৈ বুলি ভাবিছোঁ আজি আৰু এইফালে ভাত বহাই দিছোঁ তাক ৰাতিপুৱা মানে 9টা 9:30 বজাৰ ভিতৰত অকণমান দালি একেবাৰে দালিকণ কম তেল দি অকণমান পিঁয়াজ দি এনেকৈ তেল মাৰি পেলাই ভাত কেইটামান বেছিকৈ সিজাই দুগৰামান ভাত খুৱাই দিওঁ ৰাতিপুৱা 7:30 বজাত 7টা 7:30 বজাত বিস্কুট আৰু সি খোৱা গাখীৰটো অকণমান তেনেকৈ খুৱাই দিওঁ খাই সি শুই যায় তাৰপিছতহে 11টামান বজাত আহিব বুলি কৈছে ডক্টৰ তাৰপিছতহে অলপ দেখাব লাগিব এতিয়া দেউতাকৰ লগত অকণমান ওলাই গৈছে মই ক'লোঁ অকণমান উলিয়াই নিলে গৰু ছাগলীবোৰ দেখে সি ওলাই গ'লে আগতে বাৰু সদায় নিছিল দেউতাকে উলিয়াই ৰাতিপুৱা উলিয়াই নি মানে সেই ওচৰত এখন ডাঙৰ ফিল্ড আছে মই মাজতে ভিডিঅ'টো দিছিলোঁ ডাঙৰ ফিল্ডত গৰম দিনত তাক তেনেকৈ থৈ দিছিলোঁ নি পেলাই অকণমান তলত বহাই বননিত সেইফালে নিলে গৰু ছাগলীবোৰ দেখা পাই যে বিৰাট ভাল পায় আৰু বেলেগ মানুহৰ লগত কথা বতৰা পাতিলে বিৰাট ফূৰ্তি পায় সি লগ পালে মানে বেলেগ ভাল পায় এতিয়া অকণমান ওলাই গ'ল নেকি তাকে মই ক'লোঁ অলপ সদায় সদায় উলিয়াই নিব পাৰিলে অকণমান আমাৰ ডাঙৰ মানুহৰে ঘৰত সোমাই থাকিলে কেনেকুৱা লাগে ন মানুহৰ লগত কথা বতৰা হাঁহি ফূৰ্তিকৈ কথা বতৰা পাতি থাকিবলৈ নাপালে মন চন কেনেকুৱা লাগি যায় সিটো বাচ্চা তাৰোতো মন মানে তাৰো তেনেকুৱাই লাগে বোধহয় তেনেকৈ বুলি ভাবি অকণমান উলিয়াই নিব দিলোঁ উলিয়াই নিলে দালি হৈ গ'ল ভাতো হ'ল আৰু অলপ বেছিকৈ সিজাওঁ তাৰ ভাতকেইটা মানে কোমল কৰি খুৱাওঁ হাই কেতিয়া হাই নমস্তে দিয়া নমস্কাৰ অঁ টক দেই টক মানে আমি গা পা ধুই আজৰি হৈ কাপোৰ কানি পিন্ধিছোঁ আমি যাব লাগিব হয় নহয় টিট এটা ল'ব লাগিব বেজী এটা ল'ব লাগিব টিট দিব হয় নহয় টক ঐ টকো আছে অ' পিঠি অঁ কি কৈথা টক কৈথা কি কৰি আছা হা কি কৰি আছা সেইটো কাম ফেনৰ ৱাৰডাল লৈ কাম কৰিছা হা ফেনৰ ৱাৰ বৰ্ড চাৰ্জাৰ সেইবিলাকে ভাল পোৱা হয় নাই কৈ দিয়া কি কৰিছা কৈ দিয়াচোন তুমি যে কাম কৰিছা কৈ দিয়া কাম কৰিছোঁ কোৱা মই কাম কৰিছোঁ অঁ তই কৰিছা নেকি কিবা এটাত লাগিলে ইমান লাগিব পাৰে ল'ৰাটোৱে কোনটো অঁ তোমাকে দেখাই আছোঁ দিয়া লাগি থাকিবা একেটা কামতে ফেনৰ ৱাৰডাল কিয় লৈ আহিলা আকৌ এইডাল তুমি থৈ দিব লাগে এইডাল এইখন সৰু ফেনখনত লৈ আহিব নালাগে নহয় থাকক তাতে থাকক হা আকৌ লৈ আহিবা সৰু ফেনখনৰ সেইটো আৰু ৰাইজসকলৰ বিশ্বকৰ্মা পূজালৈ যা যোগাৰ কেনেকুৱা নতুন কাপোৰ পিন্ধা আজিকালিতো সেইটো ফেশ্বন হৈ গৈছে নতুন কাপোৰ পিন্ধি যোৱা নতুন কাপোৰ পিন্ধা পূৰা যা যোগাৰ চলি আছে চাগে নহয়নে আমাৰ ওচৰতে জাতীয় বিদ্যালয় আছে যে তাতো পূৰা টেণ্টৰ বাঁহ চাহ পেলাইছে ধুনীয়াকৈ হেৰি কৰিব চাগে ডাঙৰকৈ পাতে চাগে নেকি সৰস্বতী পূজা তাকে হেৰি কৰিব পূৰা যা যোগাৰ আমাৰ দেউতাই যিখন স্কুলত কৰিছিলে আগতে
সেইখন স্কুলত এইবাৰ হেৰিয়ৰ সৰস্বতী প্ৰতিমা দান কৰিছে দেউতাই। আমি চাগে কালি তালৈ যাম দেউতাই মই চাগে তালৈকে যাম সেইখন স্কুললৈ। অঁ তুমি যাবানে? যাম কোৱাচোন। যাম আমি তালৈ যাম সৰস্বতী পূজা। যাবানে? স্কুলত? অঁ দিয়া বলটো দিয়া চাওঁ। বলটো হাতেৰে দলিয়াইছে সি আকৌ বাবা দিব লাগে হাত চাপৰি দি পেলাই। ঠিক হ'ল অৱস্থা চাওক আমাৰ টেবুলখনৰ অৱস্থা চাওক তাৰ খেলনা পূৰা আমাৰ ৰুমটোৰ অৱস্থা চাওক। উপায় নাই আৰু সি খেলি থাকে যে ইফালে সামৰিলে আকৌ সি খেলিবলৈ তাতে সোমাইহি। বা খেলিছানে শুন চাওঁ আকৌ খেলা। বাহ পাৰিছে দেই ল'ৰাটোৱে পাৰিছে দেই। বাহ অঁ সেইটোৱে গ'ল আনা। উঠা 1 2 3 উঠি দিয়া 1 2 3 কৰি উঠি দিয়া। পাৰে ল'ৰাটোৱে পাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমান বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰি দিওঁ। বাই বাই। বেলেগ এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক। বাই বাই।